সেই বন্ধুসকল, কেনে খবৰ বাৰু আপোনালোকৰ? আজি হৈছে 14 ফেব্ৰুৱাৰী। বেলেগকৈ নাভাবিব দেই। আপোনালোকে যিটো ভাবিছে তাৰ লগতে আন এটা দিনো আছে আজি। আজি হৈছে সৰস্বতী পূজা। ৰাতিপুৱা সোনকালে উঠি কিনে গা পা ধুই আৰু চাকি বন্তি জ্বলাই এতিয়া আৰু যাবলৈ ওলালো মানে আজি নিজে পঢ়ি অহা স্কুলখনলৈ আৰু কলেজখনলৈ যাম। লগ নাই, অকলেই যাম। আজি বতৰটো ভালে কৰিছে। এয়া হৈছে আমাৰ হনুমান মন্দিৰটো। আপোনালোকক দেখুৱাই নাই নহয়, ৰাতি হ'লে আকৌ বৰ ভাল লাগে। এই মন্দিৰতে সোমাই গণপতি বাপ্পাক প্ৰথমতে সেৱা কৰিলো। যিহেতু প্ৰথম পূজা গণেশ যে, পটাপট সেৱাটো কৰি আকৌ যাবলৈ ল'লো। যিহেতু মই যাব লাগিব ৰূপাই লৈ। আপোনালোকৰ লগত কথা পাতি মই আমাৰ স্কুললৈ আহি পালো। আৰু আপোনালোকক প্ৰথমৰ গেটখন দেখুৱাই নহ'ল। বেলেগ এদিন দেখুৱাই দিম দিয়ক। ভিতৰত আহিহে গম পালো, পূজা আৰম্ভ হোৱাই নাই। এইবাৰ তিথি হেনো দেৰিকৈ লাগিছে। মইহে হোৱা দোৱাকৈ আহিলো। বাবুদক বস্ত্ৰদান কৰিছেহে পূজাৰ বাবে। এইখনে আমাৰ বিদ্যালয়খন, য'ত মই ক্লাছ 2ৰ পৰা ক্লাছ 10লৈকে পঢ়িছিলোঁ। আমি পঢ়ি থকা সময়ত যেনে এটা পৰিৱেশ আছিল, ঠিক এতিয়াও সেই পৰিৱেশটো আছেই। ঠিক এনে এটা কোঠালিতে আমিও পঢ়া, লগৰবিলাকৰ লগত উৎপাত কৰা, নানান মানে আগৰ কথাবোৰ মনত পৰি গৈছে। পূজা শেষ হওঁ আৰু এতিয়া পূজা শেষ হয় মানে আৰু অঞ্জলি লৈ কিনে আৰু এতিয়া নিজৰ বৰতটো ভাঙিব লাগে। সঁচাকৈ আজি বিদ্যালয়খনলৈ আহি কিনে শিক্ষাগুৰুসকলক লগ পাই বিৰাট ভাল লাগে। স্কুলৰ পৰা ওলাই মই ওলালো আকৌ মোৰ ছেকেণ্ডটো ভিজিটলৈ, মানে মোৰ কলেজখনলৈ। পঢ়া শুনা যিহেতু মোৰ ৰূপাইতে সকলো কাৰণে মোৰ দিগদাৰী নাই, স্কুলৰ পৰা অলপ গৈয়ে আহি পালোহি মই পঢ়ি থকা কলেজখনলৈ, BRM গভৰ্ণমেণ্ট মডেল কলেজ। সকলোৱে জানে, নাজানে যদি ডেছক্ৰিপশ্যনত লিংকটো থাকিব, গৈ কিনে চাই ল'ব। অকলে বহি ঠাণ্ডা হাৱা খাই আছো। বাৰু আজি বোলে ভিডিঅ'টো ইমানে, ময়ো কেইখনমান ফটো উঠি ঘৰলৈ যাওঁ। আইডিটো ডেছক্ৰিপশ্যনত পাই যাওঁ। আপোনালোকক লগ পাম আন এটা ভিডিঅ'ত।